মাছ মোৰ বৰ প্ৰিয় নহয়, কিন্তু ল'ৰাই খুব মানে ভাল পায় মাছ খাই। আজি সি বজাৰলৈ গৈ পেলাই মিছা মাছ আনিলে, তাৰ আটাইতকৈ প্ৰিয়, আৰু পাভ মাছ লৈ আনিলে আজি সি। গতিকে মই বেয়া নাপালে উপায়তো নাই আৰু ৰান্ধিবই লাগিব ল'ৰাৰ কাৰণে। ইফালে মই উৰহি আৰু আলু কাটি লৈছিলোঁ, বিলাহী, ইফালে আদা নহৰু আৰু পিঁয়াজ আৰু জলকীয়া ৰেডি কৰি লৈছোঁ। আৰু দুপৰীয়া সাঁজ বনালে মই সদায় লগত ব্লেক কফি একাপ লাগেই, এইটো মোৰ অভ্যাস। গতিকে কফি খাই খাই ৰান্ধিবলৈ লৈছোঁ। নিমখ হালধি সানি মানে মাছটো আগতে ভালকৈ ধুই লৈছোঁ, তাৰপিছত নিমখ হালধি সানি পেলাই মাছখিনি ভাজিছোঁ তেলত। আমি সাধাৰণতে মিঠাতেলেই ইউজ কৰোঁ। এতিয়া মাছখিনি ভাজিছোঁ, তাৰপিছত আনফালে আকৌ সেই মিছা মাছখিনি ভালকৈ ধুই নিমখ হালধি অকণমান নেমু চেপি পেলাই থৈ দিছোঁ ভালদৰে। নেমুটো দিলে গোন্ধটো মানে নাথাকে আৰু মিছা মাছৰ গোন্ধটো। ইফালে মাছ ভাজা মানে হৈছেই পৰাপক্ষত। তাৰপিছত আৰু ইফালে সেইটো যিখিনি তেল বাকী থাকিলে সেই তেলখিনিতে মই অকণমান কালজিৰা ফোৰণ দি লৈছোঁ। কালজিৰা যেতিয়া অকণমান ফুটিছে আৰু গোন্ধ ওলাইছে, তেতিয়া কাটি থোৱা পিঁয়াজখিনি আৰু জলকীয়া দি দিছোঁ। কেঁচা জলকীয়াই সাধাৰণতে ব্যৱহাৰ কৰোঁ, দি দিছোঁ। এতিয়া ভালদৰে এইখিনি লৰাই বগৰাই অকণমান পিঁয়াজখিনি মানে কোমলি গ'লে তেতিয়া বাকী বস্তুখিনি দিয়া যাব। পিঁয়াজখিনি প্ৰায় কোমলিছেই, এতিয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহী যদিও এইটো সেই শ্বিলঙৰ বিলাহী, আমাৰ লোকেলটো নহয়, সেইকাৰণে মানে সিজিবলৈ অকণমান টান হয় ঠাণ্ডাত। সেইকাৰণে তথাপিও আৰু এতিয়াতে অকণমান মই হেৰি দি দিম, মানে চেনি দি দিম। আদা নহৰু দিছোঁ, তাৰপিছতে অকণমান চেনি দি দিম। চেনি দিলে তেলত কালাৰটোও ভাল আহে আৰু হেৰিও হয়, বিলাহীখিনিও সোনকালে অকণমান সিজিব। ভজা হ'ল বিলাহীখিনি, আদা নহৰুখিনি সুন্দৰকৈ ভাজি ল'লোঁ, অকণমান চেনি দি দিছোঁ। তাৰপিছত সেইখিনি আকৌ ভালদৰে ভাজি ল'ম। জুই একেবাৰে কমাই লৈছোঁ, নহ'লে একেবাৰে জ্বলি যাব যে। এতিয়া সুন্দৰকৈ দেখিছেনে ভাজিছে। এতিয়া অকণমান গৰম পানী দি দিছোঁ। আদা নহৰুখিনি বেছিকৈ ভাজি থাকিলে আকৌ গোন্ধটো নোহোৱা হৈ যায়, সেইকাৰণে অকণমান গৰম পানী দি গোটেইখিনি অকণমান যাতে মিলি যায়। তাৰপিছত ধনিয়া গুড়ি অকণমান, জিৰা গুড়ি নামমাত্ৰ আৰু দিছোঁ, বৰ বিশেষ একো দিয়া নাই। অকণমান নিমখ সোৱাদমতে আৰু হালধি অকণমান পেলাই এইখিনি ভালদৰে লৰাই বগৰাই ধুনীয়াকৈ অকণমান পানী দি থৈ দিম, যাতে এইখিনি ভালকৈ এটা উতল আহিব। তেতিয়ালৈকে বিলাহীখিনিও নৰম হৈ যাবগৈ আৰু বাকী যিখিনি মছলা আছে গোটেইখিনি মিলি যাব। এতিয়া ধুনীয়াকৈ মিলি গ'ল। মই ঢাকন এখন দি থৈ দিছোঁ। চাওক ধুনীয়াকৈ একদম পিঁয়াজখিনিও কেৰেমেলাইজড হৈ গ'ল, হেৰি হৈ গ'ল, বিলাহীখিনিও একদম নৰম হৈ পেলাই মিলি গ'ল। এতিয়া ইয়াতে কাটি থোৱা উৰহি আৰু আলুখিনি দি দিছোঁ। এই উৰহিখিনি আচলতে বজাৰৰ নহয়, আমাৰ সম্পৰ্কীয় মানুহ এঘৰ, তেওঁলোকৰ ঘৰতে হোৱা উৰহি। তেওঁলোকেই দিছিলে আমাক। বহুত উৰহি লাগিছে এইবাৰ তেওঁলোকৰ বাৰীত, দিছিলে। গতিকে বৰ সোৱাদ, আগতে এবাৰ খাইছোঁ, বৰ মিঠা। এইখিনি ভালকৈ লৰাই বগৰাই ল'লোঁ, লৈ পেলাই অকণমান ঢাকি থৈছোঁ। ভাজি ল'ব লাগিব অকণমান, আৰু ভাজি ল'লে সেই কেঁচা ভাৱটো গুচি যাব। ভাজা হৈ গৈছে, মোটামুটি সিজিছে আৰু। এতিয়া ইয়াতে কুহুমীয়া পানী দি দিছোঁ। জাৰকালি এনেকৈ উৰহিৰ সৈতে মাছ খাই বৰ ভাল লাগে। দেখিছে কেনেকৈ উতল আহিছে। উতল অহাৰ লগে লগে মই মাছখিনি দি দিছোঁ। এতিয়া উতলিব যেতিয়া, তেতিয়া সেই মাছৰ যিটো মিঠা, সেইটো আমাৰ তৰকাৰীখনৰ লগত মিলি যাব। সেইকাৰণে অকণমান সময় উতলিবলৈ দিব লাগিব। উতল আহি পেলাই অকণমান ঘন হ'লেই এতিয়া তাৰ ওপৰতে অকণমান ধনিয়া পাত, কাটি থোৱা ধনিয়া ধুনীয়াকৈ সুন্দৰকৈ দি দিলোঁ। আমাৰ তৰকাৰী প্ৰায় হ'লেই।
আনফালে আকৌ কেৰাহীত সেই নহৰু কেইফুটামান কুটি পেলাই দিলোঁ। নহৰুখিনি ভাজিলে এটা খুব সুন্দৰ গোন্ধ ওলায়, সেই গোন্ধটো ওলোৱালৈকে ৰখি আছোঁ বাৰু। তাৰপিছত অকণ কালজিৰা দি দিলোঁ, দি পেলাই এতিয়া মই মানে যিখিনি যে আপোনালোকক যে দেখাইছিলোঁ মিছা মাছখিনি থৈছিলোঁ সেইখিনি ভাজিম পিঁয়াজ দি পেলাই। বিশেষ একো নাই, একেবাৰে চিম্পুলকৈ ভাজি থ'ম। আৰু এই ল'ৰাই খুব ভাল পায়, সদায় কৈ থাকে তুমি বেয়া পোৱা কাৰণে ঘৰলৈ আনিবলৈ নিদিয়া। গতিকে আজি আৰু বোলো নাই আৰু কিমান আৰু তাক বাধা দি থাকিম, আজি আৰু বোলো নচলিব আৰু আপত্তি। গতিকে ঠিক আছে, আজি সি ভালপোৱা দুইবিধেই মাছ আজি মানে ৰান্ধিছোঁ। এতিয়া আমি ইয়াতে নহৰুখিনি প্ৰায় হেৰি হৈছেই, ৰঙচুৱা হৈছে। এতিয়া পিঁয়াজখিনি দি দিম, কাটি থোৱা পিঁয়াজখিনি দি যে ভাল নাপালেও মাকে সন্তানৰ কাৰণে সন্তানে ভালপোৱা বস্তু ৰান্ধি খুৱাবলগীয়া হয়, আৰু ভালো লাগে, সিহঁতে খাই ভাল পালে আমাৰ ভাল লাগে। এতিয়া মিছা মাছখিনি দি দিলোঁ। এতিয়া অকণমান ভাজি লৰাই বগৰাই নিমখ হালধি চিম্পুল আৰু বিশেষ একো নাই। খালি ইয়াত অকণ জালুকৰ গুড়ি দিব পালে ভাল আছিলে, মই পাহৰি থাকিলোঁ আচলতে দিবলৈ। ভালকৈ লৰাই বগৰাই মানে এইখিনি অকণমান বৰ বিশেষ ঢাকি থ'ব নালাগে, অকণ কম জুইত ভাজি থাকিলে হ'ল। মিছা মাছ বৰ হেৰি নহয়তো, কোমলটো, গতিকে অকণমান হেৰি কৰি থাকিলে ভাজা হৈ যাব। ভাজা হৈ গৈছে, কিছু সময় ভজাৰ পিছত এইটো ৰূপ লৈছে আৰু মাছে। এতিয়া আৰু ইয়াতে আমি কাটি থোৱা ধনিয়া অকণমান ছটিয়াই দিম। গতিকে আজি দুপৰীয়াৰ সাজ হৈ গ'ল ৰান্ধা। দুইটাই মই বেয়া পোৱা বস্তু, তথাপি ৰান্ধিছোঁ, ল'ৰাই খাই ভাল পাব। এইখন ল'ৰাৰ একদম বিশেষ থাল, এনেকৈ থালত দিলে সি খুব ভাল পায়। কাঁহৰ কাঁহীত খাবলৈ বৰ হেৰি কৰে, খায় মাজে মাজে। এয়া মাছ ভাজা দিলোঁ, ভাত আৰু নেমু এচকল দিছোঁ। এইবাৰ কেমেৰাটো সি ধৰি আছে, সি ভিডিঅ' কৰিছে, আৰু মই ইফালে তাৰ থালতে মাছ দিছোঁ। এয়া হৈছে পাভ মাছৰ জোল, ঘৰৰে উৰহি দি বনোৱা। গতিকে আজি ৰন্ধা হৈ গ'ল এনেধৰণে। গতিকে কেনে পালে নাজানো, আৰু আপোনালোকে কমেণ্টত জনাবচোন, আৰু মোৰ চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব দিব, আৰু ভাল পালে জনাব। আকৌ এনেদৰে লগ পাই থাকিম, নতুন নতুন বস্তু বনাই আপোনালোকক দেখুৱাম। ভালে থাকক, সুস্থ থাকক, শান্তিৰে থাকক সকলোবোৰ। ধন্যবাদ।